ৰাতি জুতি লবি জাৰৰ দিনত তই কেথা কম্বল লৈ ঐ কেথা কম্বল লৈ কি ঠাণ্ডা বসছি ঐ বান্ধার গান সাঁতার দিনত দিনে এরি দিয়া গরু হয়ে নেই ইচ্ছা আর ওই দিনত মুখে নির্পা খাই ভাল কাম করা বলে ইচ্ছা তুই এই নহয় এই জোৰ কৰাৰ কাৰণে খালো আৰু কি বা নিচা ফাটাই নাই না কি একদম মূৰৰ বিহত থাকবা পৰা নাই গম পাইছা না জোর করে খুঁজছি তো কার আগত কইছা এই কথা কুত্তা চালা আর হক তোর মূৰত বি তেল হয়ে খাইছিলি নহয় সেই অলপমান খাইছিলো ভাল আৰু বহু দিনৰ মূৰত খাইছো হ'বই অলপ নিচা এইগিলা বাদ দিয়ে তাই সেয়ে পিকনিক এটাকে যাব লাগছিল লাগি ক ডিচেম্বৰৰ মাহ শেষ হ'লে আৰু মোটামুটি ওই যাওয়া লাগছিল শুনে চাংজুর হলি বকাও আছে ইটা যাই ভাল লাগবো বোকা আছে মানে চিন্তা নাই এৰেঞ্জ হৈ যাব চব চলিৰ মাথা মাৰ ইটা কাই কাই যায় চলি হৈ যাব দামাদামি চলির কথা চিন্তা কৰি লাভ নাই দে লাভ আহুতো আছে হৰেণৰ পুতেক আৰু হ'ব কাপে কানি এই মেক্সাই লাউৰ নাম মুখত লৈ ল'বি তই ইয়াক বালো নেনে মই চিনি পাও নাই কেলা ফালি ভেলাম বাল চলি হা লাউচে চাবাৰ নাই টিকৰি জ্বলি আছে সিদিনাৰ পে সিটো মোৰ হাতত মাইৰ খাবই চিঞৰ কি যে এনেকে লাগি পৰা ভাল কবাই নৰো দে কিবা কিবা কথা অলছি আৰু এইগিলা ধৰি থাকি লাভ নাই দে লগৰে চলি যাওক দে কিয়নো এনে কৰা লগৰ চলি মাই আছে সিয়াক চিনিব বাকী নাই মোৰ সি মস্ত শত্ৰু এটা আৰু তাক যাবা দিম কবাই নৰে কাহিনী ফোন কৰলাকে হৈছে যা জান ক মই তোমাৰ কথাই ভাবি আছিলো ৰবা কি কৈছা তুমি ক'ত আছো এতিয়া অলপ জুই পুৱাই আছো ৰবা কেঁচুৰ লগত মস্ত ঠাণ্ডা পৰছি হা আগতে ইমান ৰাতি হ'ল তাতে কি কৰি আছ কেঁচুৰ লগত যা ঘৰত যাওঁ খান আৰু ঘৰত যাই পেলাই মোক এটা ফোন কৰবা কথা আছে অলপমান যাওঁৱে ৰবা যাওঁৱে ওলছোৱে মোটামুটি যাবা দে যাই পেলাই কল কৰি আছো ৰবা তোমাক দে ৰাখো দে এতিয়া লাভ ইউ কি বাপু কিবা আৰু নতুনকে লুগলি নাকি আপিৰ মা ধান পাংছো নেই এই পেটলিয়ে বেলেগ নহয় আয়ো পেটলি তোৰ বোলে পেটলিৰ লগত এৰা হাৰি হৈছিলে ইটা আৰু কৰবে আহিল এই বিৰাটকে তাতে মাল খাই বাহিৰে বাহিৰে গৈছিলো তাইক লগ কৰবা অলপ নাটক কৰলো ঠিক হ'ল ইটা আমাৰ তোমাক মই বিচাৰি একেলগে আহিছো গম পাইছো না নাই হা চোন মোৰ একবাৰ মুখত দিম তোমাৰ অলপ বেয়া লাগে নেকি হা আৰু মোক কিমান শাস্তি দিম বুলি ভাবছ ন তুমি হা বেয়া লাগে তোমাৰ মুখলখি বিনা দুখত তুমি মোক এৰি থৈ গৈছ হা মোৰ অলপ ভুলেই নাছিল তুমি মোক এৰি থৈ গৈছ সেই পাগলিটোৱে মোৰ পাছত লাগি আছিল কিন্তু তুমি মোৰ কথা একবাৰো চিন্তাই নকৰলাই বাবু তুমি কি খাই আছা এইগিলাখান তুমি হা কিয় আহিছা মোৰ ওচৰত আৰু তোমাক মই মুখ নাচাওঁ বুলি কৈছিলো না কিয় এইগিলা খাই মোৰ ওচৰত আহিছা তুমি আৰু এইগিলাখান দেখো তুমি আগতে খাওঁ নাছিলা হে এতিয়া কিয় খাওঁ কৰিছ গুচি যাওঁ তুমি মোৰ ওচৰৰ পৰা কাণ্ডত ধৰি থাকবা নোৱাৰা হৈছি ইয়াতে কি কৰবা বা মোৰ মা খাইছি তোমাৰ কাৰণেই মই মাল খাব আৰম্ভ কৰিছো আৰু তোমাক নাপৰি মই মৰি যাম কি কথা কৈ আছো তুমি এইগিলা মই এইকেইদিন কেনেকে দিন কাটাইছো মইহে জানো তুমি যি মোৰ লগত এনে কৰবা মই সপোনতো ভবা নাছিলো জানো না তোমাক মই কি দিয়া নাছিলো তুমি যি মোৰ লগত এনেহেন কৰলা কিয় বিশ্বাসঘাতকতা কৰলা তুমি মোৰ লগত আৰু এতিয়া তুমি মদ খাই আহিছা মোৰ ওচৰত তোমাক মই এনেকে দেখা পাম বুলি ভবা নাছিলো জানো না কিয় তুমি এনেহেন হৈ গেলা মই কাৰণ ধৰি আছো কাৰণে পুলিচ তুমি মোক এইবাৰৰ কাৰণে মাফ কৰি দিয়াহে জান মই আৰু এনে ভুল কেতিয়াও নকৰো সঁচা কথা কৈছো আচলতে সেই আবুলটোহে বদমাছ আছিল গম পাইছ না মোৰ ভুল নাছিল হেজান তুমি মোক বহুত ভুল ভাবছ
সেই আপুটোৱে মোক বহুত বাৰ্তা দি আছিল আৰু মোক ভাল কাম বুলি কৈ আছিল। তাৰে কাৰণেহে মই তাইৰ লগত কফি খাব আহিছিলোঁ। তুমি সেই সময়তে আহিছা আৰু মোক বহুত ভুল ভাবছ তুমি বিনা দুখতে, গম পাইছ না? এই বাটত কি কৰি আছ তুমি? উঠা বুলি কৈছো না, উঠা। নাই নুঠো, মই আজি এটা কাৰত ধৰি থাকিমেই। তুমি মোক আজি মাফ কৰি দিবই লাগিব, নহ'লে মই এতে কাৰত ধুই মই যাম, কৈ দিছো মই কিন্তু। বেলেগে দেখবোহে পাপা। আরে উঠাচোন, তুমি উঠা, তাৰ পৰা উঠা। হ'ব দে, মাফ কৰি দিম দে, উঠাচোন। তুমি সঁচাকে মাফ কৰি দিছতো জান? দিছো দে, উঠা এতিয়া, তুমি উঠা তাৰ পৰা। কিয় মোক ঘূৰাইছ? পিছত কিন্তু তুমি পাল্টি নামাৰিবা কিন্তু, মই কৈ দিছো। হ'ব দে, উঠা এতিয়া। কৈছো দে, তুমি মাফ কৰি দিম বুলি কয়, নহ'লে মই এতিয়া কাৰত ধৰি অনশন কৰি এতে মৰি গ'লো, গম পাইছ না? হ'ব দে, তুমি কিন্তু আৰু এইগিলাখান মদ চদ কেতিয়াও নাখাবা, মোৰ কচম দিছো কিন্তু। নাখাওঁ, মই মদ আৰু কেতিয়াও নাখাওঁ, কিন্তু তুমি মোৰ লগত সদায় থাকবা লাগিব, গম পাইছ না? হ'ব দে, থাকিম দে, কিন্তু তোমাক যাতে আৰু মই বেলেগ আপীৰ লগত কেতিয়াও নেদেখো, চাবা কিন্তু। 100% চিয়ৰ, মই আৰু বেলেগ আপীৰ মুখত দেখিলে নাচো জান। আই লাভ ইউ। আজি মাল খাই তোমাক দেখি কিবা মৰম লাগছে জান। তোমাৰ বডি সাইজটো অলপমান ডাঙৰ হ'বা পাৰে, কিন্তু তুমি দেখাত ধুনীয়া দে। মই আজিহে অন্তৰৰ পৰা তোমাক ভালকে চাইছো, গম পাইছ না? সিদিনাৰ কাৰণে আই এম ভেৰি চৰি। আৰু সেনে ভুল নহয় কেতিয়াও। এতিয়া মোক গালত এটা চুমা দিয়া, যাম মই ঘৰত, শান্তিমতে ঘৰত যাই ভাত খাম। এতিয়া আজি বহুত দিনৰ মূৰত মোৰ মনটো ভাল লাগছে, গম পাইছ না? চাওঁ, চুমা এটা দিয়া এতিয়া মোক তবাতকে। আৰু মোৰ লগত তুমি এনেহেন কেতিয়াও নকৰিবা দে প্লিজ। এইবাৰ কিন্তু যদি মই সেনেহেন কিবা গম পাওঁ, চাবা কিন্তু মই মৰি যাম। অ'কে চিয়ৰ, মোৰ মৰমৰ পেটেলিটো। আৰু এইটো আপি ক'ৰ আছিল নো? মই এইবাৰ তাইক দেখলি একদম চুলি উঘলি দিম একেবাৰে, কাপোৰ আশ্ৰা দিম একদম, চিনি পাওঁ নাই তো তাই মোক। হ'ব দে, যাওঁ এতিয়া মই, আৰু যাতে তোমাক এইগিলাখান খাৱাৰ কেতিয়াও দেখা নাপাওঁ, চাবা কিন্তু দেখা পালি। খং উঠি আছে মোৰ কিন্তু। মোৰ কচম, তুমি এইগিলাখান কেতিয়াও নাখাবা, চাবা কিন্তু কিবা কাৰণত যদি খাওঁ গম পাওঁ, চাবা তোমাকো মুখেদি ওলাই দিম খাৱা। অ'কে টাটা জান, কালি আৰু তোমাক একবাৰ লগ পাম দে মই, হে? ময়ো যাওঁ আৰু ঘৰত। এনেহেন ঘটনা, গম পাইছা এতিয়া? তই কম বস্তু নহয় যে, মাল খাই গৈছা তাইৰ ওচৰত। যি নহওক, তোমাৰ যে ঠিক হ'ল সেয়ে বহুত দে ভাই, ভাল লাগিল শুনি পেলাই মোৰ। দে যাম দে এতিয়া, মই যাই পেলাই তাই ফোনে কৰবা দিছিল, দেৰি হ'ল যাওঁতে। এই যাই ভাত চাত খাওঁ, ঘুমাওঁ আৰু কি কৰি থাকো, নহ'লে তো যা ঘৰত আৰু কি কৰি থাকাতে। দে যা নাৰখোনে তো কেতে, যাই ফোন কৰ অলকান্তে। আৰু বিশ্বাসখিনি ৰাখবি, আৰু বেলেগ আপেল লগত এনেকে চেনি খাই নাথাকিবি, গম পালে কিন্তু বেয়া কথা হ'ব। চেনি নাখাম আৰু মই কলিৰ কৃষ্ণ হৈ যদি বেলেগ আপীৰ লগত চেনি নাখাম, কেংকে হ'ব হ'ব দে, যাম এতিয়া। এই পিকনিকৰ যোগাৰ কৰবি, আৰু খাই যে লিষ্ট এখন ল'বি। দে বাই। কুত্তা কলিৰ কৃষ্ণ অলছা, এই কুকুৰৰ নেজ ঘিদি মালিচ কৰিলে আজি চিধা নহয়, এয়ে প্ৰমাণ। চালাই বেচেৰি জীৱনটো গোটেই থকে খালাক। যি কৰা কৰি থাক, ভাল চলি। চাওক দে আৰু ৰাতি হৈছে, ভাত খাব লাগে। আৰু বন্ধু বান্ধৱীসকল, আপোনালোককে কৈছো ৰ'ব, সেই ভিডিঅ'গিলা চাই ভাল পালি লাইক কমেণ্টগিলা কৰিব।
কমেণ্ট কৰিলে আমাৰো ভাল লাগে দিয়কচোন। কেনেহেন ভিডিঅ' বনাব লাগে, কি বনাব লাগে সেইগিলাখান কৰিলে আমি তাৰে ওপৰত বেছ কৰি বনাব পাৰিম বস্তুগিলা। আৰু ছাবস্ক্ৰাইবটো কৰি দিব দিয়ক। ছাবস্ক্ৰাইব কৰিলে অলপ ভাল লাগে দিয়কচোন কিবা এটা। যাং দিয়ক আৰু ভাত খাই ঘুমাওঁ মই। আপোনালোকেও ভাত চাত খাই পেলাই ঘুমাওক আৰু দিয়ক। বাই, গুড নাইট।